সো 2024 বৰ্ষত যিসকলে মেট্ৰিক পৰীক্ষাত ফেল কৰিছা তেওঁলোকৰ বাবে এটা সেৱাৰ পৰা নোটিছ দিছে যে তোমালোকৰ এটা কম্পাৰ্টমেণ্টেল বুলি একটা এক্সামিনেশ্যন হ'ব। সো ইয়াতে ভালকৈ ডিছকাছ কৰা হৈছে যে এক্সামটো কেতিয়া হ'ব, কোনে কোনে এক্সামটো দিব পাৰিব, কিমানটা ছাবজেক্টত ফেল কৰিলে দিব পাৰিব, আৰু মানে তোমালোকৰ যেটো ফিজটো কেনেকুৱা লাগিব। সো গোটেই ইয়াতে ডিছকাছ কৰা হৈছে। সো তোমালোকে যিজনে ফেল কৰিছা ভালকৈ বস্তুটো চাই লোৱা, আৰু যিজনে ফেল কৰিছে তেওঁলোকলৈ বস্তুটো শ্বেয়াৰ কৰি দিবা। সো ইয়াতে ফাৰ্ষ্টত আছে লেখা আছে যে as per approval of the board it has been decided to hold the compartmental examination of SSLC examination 2024 for those candidates who could not come out successful in SSLC examination 2024 but failed in maximum 3 subjects and obtained minimum 170 marks in aggregate. So ইয়াতে তোমালোকক কোৱা হৈছে যে যিসকল মানে ষ্টুডেণ্টে 3টা ছাবজেক্টতকৈ বেছি ছাবজেক্টত ফেল কৰিছে তেওঁলোকে এক্সামটো দিব নোৱাৰে, আৰু যিসকলৰ 170 মানে টোটাল মাৰ্কছ 170তকৈ যিসকলে কম পাইছে তেওঁলোকে এক্সামটো দিব নোৱাৰে। তোমালোকে যদি এক্সামটো দিব বিচাৰা তেনেহ'লে মানে যেটো আছে 170তকৈ বেছি পাব লাগিব বা 170 পাব লাগিব টোটাল মাৰ্কছটো, আৰু যিসকলে 4টা ছাবজেক্টত ফেল কৰিছে তেওঁলোকে এক্সামটো দিব নোৱাৰে। সো ইয়াতে তাৰপিছত কোৱা হৈছে যে আৰু এক্সামত পাছ কৰিবৰ কাৰণে মানে এটা ছাবজেক্টত 30কৈ লাগিব, আৰু তোমালোকে চান্সটো এবাৰেই পাবা মানে 1 চান্স। ইয়াতে ভালকৈ ডিছকাছ কৰা হৈছে, তোমালোকে বস্তুটো পঢ়ি ল'বা। তাৰপিছত কোৱা হৈছে যে যিসকলে আৰু ফেল কৰিলে আৰু ৰিএডমিশ্যন মানে নতুনকৈ এডমিশ্যন ল'ব লাগিব, মানে যিসকলে ফেল কৰিছে তেওঁলোকে আৰু নতুন এডমিশ্যন ল'ব লাগিব, তাৰপিছতহে তেওঁলোকে মেট্ৰিকটো পিছৰ বছৰ দিব পাৰিব। ঠিক আছে। তাৰপিছত ইয়াতে তোমালোকৰ কেইটামান নিয়ম লিখা আছে, 9টামান নিয়মবিলাক ভালকৈ পঢ়ি লোৱা। সো ইয়াতে লেখা আছে ফাৰ্ষ্ট নিয়মটো যে যিসকলে ফেল কৰিছে তেওঁলোকে মাত্ৰ এটা চান্সই পাব, 1 চান্স মানে সিঙ্গেল চান্স পাব। ঠিক আছে, আৰু যেটো ডেট আছে ডেটটো পিছত দিয়া হ'ব এনেকুৱা কৈছে। আৰু 2 নম্বৰটোত কৈছে যে তোমালোকৰ যেটো ডেট আছে আৰু যেটো শেডিউল এক্সামটো কেনেকৈ হ'ব কেতিয়া হ'ব, সো সেইবিলাক তোমালোকৰ স্কুলৰ পৰা জনাই দিব পিছত 2-3 দিন পিছত। আৰু যেটো তোমালোকৰ বোর্ড আছে যেখন বোর্ডত তোমালোকে এক্সাম দিছিলা, সো তাতে মানে যেখন সেন্টাৰত এক্সাম দিছিলা তাতে গৈ মানে সুধিলে তোমালোকে পাই যাবা 3 দিনৰ ভিতৰত। তাৰপিছত 3 নম্বৰ যেটো ইয়াতে লেখা আছে যে তোমালোকৰ ফিছৰ বিষয়ে লেখা আছে যে তোমালোকে এটা সাবজেক্টৰ কাৰণে 500 কৈ দিব লাগিব, এটো অনলাইনত হ'ব, অনলাইন থ্ৰু দি দিব লাগিব। আৰু যেটো তোমালোকৰ মানে এক্সাম সেন্টাৰ ফিছ মানে যেখন স্কুলত তোমালোকে এক্সাম দিবা সেইখন সেন্টাৰত তোমালোকৰ 150 কৈ দিব লাগিব। যদি এটা সাবজেক্টত ফেল কৰা তেনেহলে 150, আৰু যদি দুটা সাবজেক্টত ফেল কৰা তেনেহলে তোমালোকৰ 300 মান দিব লাগিব, মানে এটা সাবজেক্টৰ কাৰণে 150 কৈ। আৰু ইয়াতেও তোমালোকৰ মানে এটা সাবজেক্টৰ কাৰণে 150 মানে 500 কৈ অনলাইন থ্ৰু দি দিব লাগিব। ঠিক আছে। তাৰপিছত তোমালোকক কোৱা হৈছে যে তোমালোকৰ যেটো খালি থিওৰি এক্সাম আছিল প্ৰেক্টিকেল এক্সামবিলাক নহয়, প্ৰেক্টিকেলত আগত যিমান নাম্বাৰ আছিল সেইটোই তোমালোকক নাম্বাৰটো দিয়া হ'ব। জাস্ট তোমালোকক যেটো সাবজেক্টত ফেল কৰিছা সেই তাত খালি থিওৰিটো হ'ব আৰু প্ৰেক্টিকেলটো এক্সামটো নহ'ব। তাৰপিছত কোৱা হৈছে যে তোমালোকৰ যিখন আগতে OMR শীট আছিল মানে MCQ 45খন, সো তেনেকুৱাই হ'ব। ইংলিছ তাৰপিছত মেথছ আৰু সায়েন্স আৰু সোশ্যাল সায়েন্সৰ কাৰণে তোমালোকৰ OMR শীট থাকিব। যিসকলে এই 4টা সাবজেক্টত ফেল কৰিছা তেওঁলোকৰ বাবে ভাল, আৰু যি এছামিছ আৰু কি আছিল ইলেক্টিভ আছিল তেওঁলোকৰ বাবে OMR শীট নাথাকে। সেম প্ৰসেস আগত যিখন এক্সাম দিছিলা তেনেকুৱাই। তাৰপিছত তোমালোকক ইয়াতে কোৱা হৈছে যে তোমালোকে যিখন সেন্টাৰত এক্সাম দিছিলা মেট্ৰিক এক্সাম, সো তাতে এক্সামটো নহ'ব পাৰে। যদি তাত 50 কৈ ষ্টুডেণ্ট কম হয় সেইটো সেন্টাৰত তেনেহ'লে তাত এক্সামটো নহয়, তেনেহ'লে তোমালোকৰ ওচৰে পাজৰে আৰু যিমান সেন্টাৰ আছে তাত গৈ দিব লাগিব এক্সামটো। ঠিক আছে। সো ইয়াতে এইটো তোমালোকৰ স্কুলৰ পৰা জনাই দিব তোমালোকৰ স্কুলত এক্সামটো হয় না নহয়। যদি এক্সামটো নহয় তেনেহ'লে তোমালোকৰ ওচৰত যেটো সেন্টাৰ আছে তাত গৈ দিব পাৰিবা। তাৰপিছত কোৱা হৈছে যে যদি তোমালোকে এক্সামটোত পাছ কৰিব পাৰা তেনেহ'লে তোমালোকক একটা ফ্ৰেছ মাৰ্কশিট দিয়া হ'ব। তাত কোনো লেখা নাথাকে যে তুমি মানে কম্পাৰ্টমেণ্টত পাছ কৰিছে, এনেকুৱা কোনো লেখা নাথাকে, তোমালোকক ডাইৰেক্ট ফ্ৰেছ এটা মাৰ্কশিট দিয়া হ'ব এনেকুৱা লেখা আছে। ঠিক আছে। সো আৰু তোমালোকৰ যিখন ডেট আছে ডেটটো এতিয়ালৈকে দিয়া নাই, ডেটটো 3 দিন বা 4 দিনৰ ভিতৰত তোমালোকক ডেটটো পাই যাবা। সো সেইটোৰ কাৰণে তোমালোকে প্ৰিপেয়াৰ কৰি থাকা, পঢ়ি থাকা, আৰু যিসকলে ফেল কৰিছে তালৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। সো এইখিনি আজিৰ ভিডিঅ'টো।